নমস্কাৰ বন্ধুসকল, শৰৎ বৰা গড ফাৰ্মলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এই ছাগলী ফাৰ্ম চাবৰ কাৰণে আৰু ছাগলী কিনিবৰ কাৰণে এগৰাকী বাইদেউ আহিছে। সুদূৰ মাজুলীৰ পৰা তেখেত আহিছে আৰু মোৰ বন্ধু বুদ্ধ গগৈ চিনাকি সূত্ৰে এই বাইদেউগৰাকী আহি উপস্থিত হৈছে। আহকচোন আমি পোনে পোনে বাইদেউৰ কাষলৈ যাওঁ, বাইদেউৰ লগত চিনাকি মানে মই এইখিনি অকণমান বুজাই দিছোঁ। বাইদেউ নতুন এই ক্ষেত্ৰত। বাইদেৱে ছাগলী পোহা মানে ট্ৰেডিশ্যনেলি পুহি আছিলে, তেওঁ পৰম্পৰাগতভাৱে পুহি আছিলে, কিন্তু বৈজ্ঞানিকভাৱে কিদৰে ছাগলী পালন কৰে তেখেতে ইমান জনা নাছিলে। তেখেতে বেংকৰ পৰা এটা লোন লাভ কৰিছে আৰু লোনটো যাতে সৎ কামত মানে খাটে, তেওঁ ছাগলীকে পালন কৰে। সেই গতিকে তেখেতে মোক যোগাযোগ কৰাত মই আপোনাৰ ওচৰলৈ আনিলোঁ। আপোনাৰ ফাৰ্মখন চাইছে, ইয়াত বিজ্ঞানসন্মতভাৱে কেনেদৰে ছাগলী পালন কৰে সেইটো দেখিছে। দেখি এতিয়া তেখেতে ইয়াৰ পৰা ছাগলী লৈছে। মই ভাবোঁ তেখেতে আপোনাৰ পৰা ভৱিষ্যত দিনত আৰু দিহা পৰামৰ্শ ল'ব। তেখেত আগবাঢ়ি আহিছে সুদূৰ মাজুলীৰ পৰা, তেখেত কাম কৰা মানসিকতাই আহিছে। এই ক্ষেত্ৰত মই তেখেতক যথেষ্ট ধন্যবাদেই দিছোঁ। বাইদেউলৈ অশেষ ধন্যবাদ থাকিল আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি যাতে ছাগলীৰ দ্বাৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে আপোনাৰ পৰিয়ালক আৰ্থিকভাৱে অকণমান সকাহ দিব পাৰিব। গতিকে আপুনি আজি ছাগলী চালে, আপোনাৰ নিজ ইচ্ছামতে ছাগলীকেইটা নি ভালকৈ প্ৰতিপাল কৰক আৰু আগবাঢ়ি যাওক, তাৰে কামনা কৰি। ইয়াতে মই এটা কথা সুধোঁ, ইয়াতে আপোনাৰ কি জাত এনে পোৱা যাব? ইয়াত আপুনি লোকেল আমাৰ যিটো আছাম হিল গডছৰ যিটো লোকেল থলুৱা জাত আৰু বিটেলৰ ক্ৰছ, বিটেলৰ লগত সংযোগ কৰা হৈছে। তাৰ পৰা এতিয়া ধৰক আপোনালোকে দেখিছেই এইখিনি সম্পূৰ্ণ থলুৱা ছাগলী, এইখিনি সম্পূৰ্ণ থলুৱা ছাগলী আৰু এইটো বিটেলৰ লগত সংযোগ কৰা পোৱালি। এইটো বিটেল আৰু থলুৱা জাতৰ সংযোগ, এইটো বিটেল আৰু থলুৱা জাতৰ সংযোগৰ চেউৰী পোৱালি। এইটো আপোনাৰ বয়স হৈছে এতিয়া 10 মাহ আৰু এইটো বিটেলৰ লগত থলুৱা জাতৰ সংযোগ। ইয়াক বিদাৰ হিচাপে ৰখা হৈছে। ইয়াৰ বয়স হৈছে এতিয়া 12 মাহ, এতিয়া দুদাঁত হৈছে। গতিকে এইখিনি পোৱালি আছে, সম্পূৰ্ণ থলুৱা জাতৰ পোৱালিও আছে আৰু ক্ৰছৰ পোৱালিও আছে। আৰু মই এইখিনিতে দেখিছোঁ আপুনি ধুনীয়াকৈ নেপিয়াৰ ঘাঁহ লগাইছে ইয়াত। হয় হয়, নেপিয়াৰখিনি মানে কি হৈছে, বাৰিষা নেপিয়াৰখিনি অকণমান দেখুৱাই। নেপিয়াৰখিনি অকণমান সহায় হয় বাৰিষা ছিজনত, যেতিয়া বৰষুণ বতৰ হয় তেতিয়া এই নেপিয়াৰখিনিয়ে যথেষ্ট আমাক সহায় কৰে। ইয়াৰ পৰা কাটি কাটি অন্ততঃ তিনিবাৰমানকৈ আমি কাটোঁ। এইখিনি কাটি দিলে ছাগলীয়ে খুব ধুনীয়াকৈ খায় আৰু এইটো ছাগলীৰ কাৰণে খুব পুষ্টিকৰ এটা খাদ্য হিচাপে। আৰু আপোনালোককো এইটো দিছোঁ, আপোনালোকে আজি এইটো নি ধুনীয়াকৈ পচাব, ভৱিষ্যতে ইয়াৰ পৰা আপোনালোকে আকৌ বহল কৰিব পাৰিব। দাদাই আমাক মাজুলীৰ কাৰণে এইখিনি পঠাইছে। হয়, মাজুলীত এইখিনি আমি ৰুবগৈ লাগিব। তাত এইখিনি ঘাঁহ আগতে চাগে বাইদেউ মাজুলীত দেখা নাছিলে। এইটো কি বুলি ক'ব? এইটো নতুন ঘাঁহ? এইটো নেপিয়াৰ ক'ব। হয়, এইটো ছুপাৰ নেপিয়াৰ। আৰু এটা সচ পায়, এইটো ৰেড নেপিয়াৰ কয়। সেইটো ছাগলীৰ কাৰণে আৰু ভাল, সেইটো অলপ কোমল হয়। কিন্তু এইটো ছুপাৰ নেপিয়াৰ, এইটো আপুনি সহজতে ছাগলীক পেট ভৰাবৰ কাৰণে সুবিধা হয়। গতিকে পুনৰবাৰ আপোনালোকলৈ নমস্কাৰ থাকিল, ধন্যবাদ। গতিকে ছাগলীৰ কিছুমান ঔষধ পাতিও ব্যৱস্থা আছে, সেইখিনি আপোনালোকে পাছত কিবা অসুবিধা পালে ফোন যোগে আমাক যদি সুধিব বিচাৰে আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। গতিকে আপোনাৰ জৰিয়তে আপোনাৰ যদি আৰু কোনোবা হিতাকাংক্ষী আছে, উন্নত জাতৰ পোৱালি বা থলুৱা জাতৰ লগত বিটেলৰ ক্ৰছৰ যিখিনি পোৱালি, সেইখিনি যদি প্ৰয়োজন হয় আমাৰ ইয়াত দিব পৰা ব্যৱস্থা আছে। গতিকে সকলোৱে আমি একেলগে আগবাঢ়ি স্বাৱলম্বী হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। গতিকে পুনৰবাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।